গুড মৰ্ণিং বন্ধুসকল। এনেতো আমি সদায় পুৱাত খোজ কাঢ়িব ওলাওঁৱে, মানে মোৰ বন্ধু এজন আৰু মই। কিন্তু আজি তাই নোলালে। তাৰ বোলে আজি গা বেয়া লাগি আছে কিবা, সেইবাবে আজি মই অকলে ওলালোঁ। সেইখনে তামোলপুৰ ঘগলাপাৰা ৰোডৰ পুলিচ থানাখন। আচলতে এইখন মেইন তামোলপুৰৰ চিটিখন নহয় বাৰু। হয় নহয় এইবিলাক আৰু মোৰ লগত কি লেনদেন বোলক। এতিয়া আমি তুমি সকলোৱে আমাৰ ৰুমত যাই ভাত আঞ্জাকে বনাওঁ না কি কোৱা বন্ধুসকল? আজি আমার কাম তো ফাইনাল হয়ে যাব, একেবারে লাস্ট। হাই পুরো লাগি আছে নাকি? ঠিক আছে, আমি এইবিলাক সিরিজ পেপার ঘূৰি আছোঁ। এই সিরিজ পেপারে আমি এইবিলাক ঘূৰি আছোঁ। এইবিলাক য'ত অলপমান দাগ লগা আছে, দাগি সেইবিলাক আমি ঘূৰি ঘূৰি পূৰা ক্লিয়াৰ কৰি দি আছোঁ, চাফ চিকুণ পৰিষ্কাৰ। যিয়ে নহওক কিয় মুঠতে আজি কামটো শেষ হৈ যাব। ইয়াৰ সমান আৰু ফূৰ্তিৰ কথা ক'ত আছে? আমি এতিয়া গা পা ধুই যাই আছোঁ নেশ্যনেল হাইৱেত, কাৰণ আজি আমি সকলোৱে ট্ৰেইনেৰে যোৱা টাৰ্গেট। কাৰণ কেতিয়াবা বেলেগ বেলেগ যান বাহনৰো সফৰ কৰি চাব লাগে। যাওঁতেও আমি ট্ৰেইনেৰে যাম নে কি কোৱা ভাই? জি হা, যাওঁতে আমি ট্ৰেইনেৰে যাম। আহক আহক, আমি আহি পালোঁ বৰ্তমান ৰঙিয়া জংচন। এওঁলোকে বহুত পেচন কৰিছে ভাই, ন পেচন। गजब बेइज्जती है। বলক ভিতৰলৈ যাওঁ। বহু অপেক্ষাৰ ফলত আহিল আমাৰ গাড়ীখন। বলক এতিয়া আমি আমাৰ চিট নম্বৰ চাই বহি যাওঁ। নলবাৰী আহি পোৱাৰ পিছতহে গাড়ীখন খালী হ'ল অলপমান। মানে গাড়ীখন নহয়, আমি বহি থকা ডাব্বাখনৰহে কথা ক'লোঁ। যিহেতু বহিবলৈ চিট পাই গ'লোঁ, বহি ন কি কৰি থাকিম। কমলা টেঙা লৈ থোৱা আছে, তাকে খাওঁ নেকি আমি। ফাইনেলি পাই গ'লোঁ বঙাইগাঁও। মানে মই বঙাইগাঁৱৰ নহয়, কোকৰাঝাৰৰহে। ইয়াতে নামিব লগা হ'ল, কাৰণ ট্ৰেইনখন কোকৰাঝাৰত নৰখিব, সেইবাবে। আহিলোঁ এতিয়া ষ্টেচনৰ পৰা চাফাগুৰিত। ভোক লাগি আছে, এতিয়া পৰঠা খাইহে গাড়ীত উঠিম, কাৰণ ঘৰত যাই এতিয়া অকল থাকিবহে লাগে। ঠিক উইংগাৰৰ মাজত পালোঁ দেই এখন চিট। যি ৰাস্তাৰে গৈছিলোঁ সেই ৰাস্তাৰে আৰু উভতি আহিলোঁ, মানে আমাৰ ঘৰত। এতিয়াতো আহি পালোঁ ফ্ৰেণ্ড, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই।